Hey, welcome back guys. আজিৰ ভিডিঅ'টো লৈ আপোনাক স্বাগতম। তো আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আমাৰ ভিডিঅ'টোৰ স্পন্সৰশ্বিপৰ বিষয়ে কৈছো। তো আজি আমাৰ ভিডিঅ'টো স্পন্সৰশ্বিপ কৰিছে ৰজধান নামৰ এপ্লিকেশ্যনটোৱে। ৰজধান এপ্লিকেশ্যন ডাউনলোড কৰাৰ লগে লগে আপোনালোকে এখন লগইন পেজ পাব য'ত আপোনালোকে ফেচবুক, গুগল নহলে বা নাম্বাৰৰ পৰা লগইন কৰিব পাৰে। তো মই নাম্বাৰেৰে লগইন কৰি লৈছো। তো ভেৰিফাইড হৈ গ'ল। তো নেক্সট আপোনালোকে এখন পেজ পাব যিখন পেজত আপোনালোকৰ লিখা থাকিব ইউ হেভ অলৰেডি ৰিচিভ দ্য ৰিৱাৰ্ড মানে আপোনালোকে অলৰেডি ৰিৱাৰ্ড পাই গৈছে। তো ইয়াতে দুটা অপশ্যন থাকিব এটাত থাকিব ইনভাইট ওৱান ফ্ৰেণ্ড টু গেট 1250 কইন্স যে আপোনালোকে যিমান ফ্ৰেণ্ডক ইনভাইট কৰিব সিমানে আপোনালোকৰ কইন্স পাব আৰু এই কইন্সবিলাক ৰাতি 12টা বজাৰ পিছত ডাইৰেক্টলি কনভাৰ্ট হৈ যাব পইচাত। তো নেক্সট আছে ফিল দ্য ইনভাইটেশ্যন কোড টু গেট ৰেষ্ট 25। তো গাইজ যদি আপোনালোকে মই দিয়া ইনভাইটেশ্যন কোড আপোনালোকে দিয়ে মোৰ ফালৰ পৰা আপোনালোকে 25 ৰুপিজ পাই যাব। তো ইয়াতে এণ্টাৰ কৰক আপোনালোকে 064NGT। তো আকৌ এবাৰ কৰিছোঁ 064NGT আপোনালোকে ইনভাইটেশ্যন কোড দি কেনে এড কৰি দিলে আপোনালোকে মোৰ ফালৰ পৰা ₹25 ডাইৰেক্টলি পাই যাব আপোনালোকৰ এইটো এপ্লিকেশ্যনত আৰু যিটো আপোনালোকে ডাইৰেক্টলি পেটিএমৰ পৰা মানে কি উইথড্ৰল কৰিব পাৰিব। তো আপোনালোকক মই দেখাই দিছোঁ যে নেক্সট আপোনালোকে যদি ইয়াত মিট যোৱাৰ পিছত আপোনালোকে বেলেঞ্চ চালে ₹50 ইয়াতে দেখা পাব আৰু এইটো বেলেঞ্চ আপোনালোকে ডাইৰেক্টলি উইথড্ৰ কৰিব পাৰিব পেটিএমৰ থ্ৰুৰে। তো ইয়াতে আপোনালোকে নাম্বাৰ দি কেনে উইথড্ৰ কৰি ল'ব পাৰে। দিনটোত আপোনালোকে 5 বাৰৰ ওপৰত মানে 5 বাৰ দিনটোত আপোনালোকে উইথড্ৰ কৰিব পাৰিব। যিমান কইন আপোনালোকে যিমান এপটো ইউজ কৰিব পাৰিব সিমানে আপোনালোকৰ কইনছ আহি যাব। তো ডাউনলোড কৰিবলৈ নাপাহৰিব ৰজধান এপ্লিকেশ্যন। লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। ডিছক্ৰিপশ্যনৰ ফাৰ্ষ্ট লিংকটো ইউজ কৰক আৰু আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰক ৰজধান এপ্লিকেশ্যন। তাত মই দিয়া কোডটো ইউজ কৰক আৰু মই দিয়া কোডটো ইউজ কৰিলে আপোনালোকে মোৰ ফালৰ পৰা 25 ৰুপিজ পাই যাব। তো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। টাইটেলটো আপোনালোকে পঢ়ি লৈছে, থাম্বনেইলো দেখা পাইছে, হট গাৰ্লছ হোৱাটছএপ নম্বৰটো চাই থাকিব ভিডিঅ'টো শেষলৈকে, ভাল কিছুমান কথা জনাম আপোনালোকক। তো ষ্টাৰ্ট কৰোঁ। তো এতিয়া আমাৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে চাৰ্চ কৰে গুগলত যাই কেনে চাৰ্চ কৰে হাউ টু গেট হট গাৰ্লছ হোৱাটছএপ নাম্বাৰ আৰু তাৰপিছত ঢেৰ সাৰা ৱেবছাইটছ ওলাই যায়, ঢেৰ সাৰা ব্লগছ ওলাই যায়, ঢেৰ সাৰা আৰ্টিকেলছ ওলাই যায় আৰু সেই আৰ্টিকেলছত মানুহে ভিজিট কৰি ভাবে যে মই হট গাৰ্লছৰ হোৱাটছএপ নাম্বাৰ ল'ম তাৰপিছত ৰাতি মেছেজ কৰি মই হয় লাভ ইউ শুনো মুনু বুনু। তো বাৰু যি কি নহওক, তো নেক্সট কওঁ প্লে ষ্ট'ৰত যাব মানুহবিলাকে প্লে ষ্ট'ৰত যাই কিনে চাৰ্চ কৰিব হট গাৰ্লছ হোৱাটছএপ নাম্বাৰ। তাৰপিছত মানুহে বহুত ফেক এপছ পাই যায় আৰু ফেক এপছবিলাকে কি কৰে কৈ দিম মই ভিডিঅ'টোতে। তো চাই থাকক শেষলৈকে। তো এতিয়া ৱেবছাইটৰ কথা। ৱেবছাইটত আপোনালোকে ভিজিট কৰিলে মানুহে যেতিয়া এইবিলাক কীবৰ্ড চাৰ্চ কৰে গুগল বা প্লে ষ্ট'ৰত যাই কিনে, তো এইবিলাক কীবৰ্ড মেক্সিমাম মানুহে চাৰ্চ কৰিলে এইটো ৰেংকিং কীবৰ্ডত ওলায় আৰু ৰেংকিং কীবৰ্ড যোনে ৱেবছাইট বনায় বা যোনে এপছ ডেভেলপ কৰে সিহঁতে ৰেংকিং কীবৰ্ডবিলাক চাই যে মানুহে মেক্সিমাম কি কীবৰ্ড ইউজ কৰে বা কি কীবৰ্ড মানুহে বেছিকৈ চাৰ্চ কৰে গুগলত। তো এইবিলাক কীবৰ্ড সিহঁতে বিচাৰি পোৱাৰ পিছত সিহঁতে এনেকুৱা এপছ বনায় বা সিহঁতে এনেকুৱা ৱেবছাইট বনায় আৰু তেতিয়া আপোনালোকে যেতিয়া চাৰ্চ কৰে ন সেইবিলাক ৱেবছাইট সিহঁতে গুগলত ইণ্ডেক্স হৈ যায়। তো যেতিয়া আপোনালোকে চাৰ্চ কৰে ন সেইবিলাক আপোনালোকৰ ৰিজাল্ট ওলাই যায় সিহঁতে বনোৱা ৱেবছাইট বা এপছবিলাকত। তো আপোনালোকে যেতিয়া ৱেবছাইটত ভিজিট কৰে, ৱেবছাইটত ভিজিট কৰাৰ পিছত তাতে আপোনালোকৰ লগা হয় কি পাৰ্চনেল ডাটা কিছুমান যেনেকৈ আপোনাৰ নাম, আপোনাৰ মোবাইল নাম্বাৰ, ইমেইল ID, মাৰ নাম, দেউতাৰ নাম, আপোনাৰ ককাৰ নাম, গোটেই পাৰ্চনেল ডিটেইলছবিলাক যিমান আছে গাৰ্লফ্ৰেণ্ডৰ নাম পৰ্যন্ত লাগে পাৰিলে। তো সাইন আপ কৰিল, সাইন আপ কৰা হোৱাৰ পিছত আপোনালোকে তাত ৱেবছাইটত ভিজিট কৰিলে তাত লিখা আছে আপোনাৰ যে নাম্বাৰবিলাক লওক। আপোনালোকে কোন নাম্বাৰ লাগিব, দিল্লীৰ লাগিব, মুম্বাইৰ লাগিব, কেলকাতাৰ লাগিব নে আমাৰ ইণ্ডিয়াৰ বাহিৰৰ লাগিব যেনেকৈ আমেৰিকা, নাইজেৰিয়া, য'ৰে হওক আৰু য'ৰে লাগে ফুলনি বাগিচা নাম্বাৰ লাগে আৰু খালি। তো এতিয়া নাম্বাৰ তাতে আপুনি বিচাৰিব যে মোক লাগে নাইজেৰিয়াৰ নাম্বাৰ। তো আপোনালোকে নাইজেৰিয়াত গ'ল, নাইজেৰিয়াত যাই কেনে চাই তাত বহুত কিছুমান লিংকছ আছে আৰু লিংকছবিলাকত আপোনালোকে ভিজিট কৰাৰ পিছত নাম্বাৰটো আপোনালোকে বিচাৰি নাপায়। কিছুমান এনেকুৱা ৱেবছাইটত যাই পাব য'ত আপোনালোকৰ চিকিউৰ নাথাকে। তো আপোনালোকক কিছুমান হেকাৰছে ট্ৰেছ কৰাৰ চান্স থাকে এইবিলাক ৱেবছাইটৰ পৰা বা আপোনালোকক হেক কৰাৰ 80% চান্সেছ থাকে। তো এনেকুৱা কিছুমান ৱেবছাইটত যায় তো কিছুমান এনেকুৱা এডভাৰটাইজ শ্ব' হয় যাৰ ফালৰ পৰা যোনে ৱেবছাইটটো বনাইছে সেইজনৰ লাভ হ'ব বা সেইজনে আৰ্নিংছ কৰিব সেই এডভাৰটাইজবিলাকৰ পৰা। আৰু আপুনি যিবিলাক পাৰ্চনেল ডাটা দিলে যে আপোনাৰ মোবাইল নাম্বাৰ, আপোনাৰ এড্ৰেছ, আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ নাম চাম আৰু আপুনি দিয়া নাম্বাৰটোকে সিহঁতে নতুনকৈ সিহঁতৰ ৱেবছাইটত এড কৰি দিব মিছ ৰিংকিৰ নাম্বাৰ। তো জানিবলৈ ক্লিক কৰক এইটো ৱেবছাইটত। তো সেনেকুৱাই হয় মানে যিবিলাকে পাৰ্চনেল ডাটা দিয়ে আৰু সেই পাৰ্চনেল ডাটাবিলাক সিহঁতে আৰু যাই কিনে বেলেগ কোম্পানীক চেল কৰে। বেলেগ কোম্পানীক চেল কৰিলে বেলেগ কোম্পানীৰ কি লাভ হ'ব এতিয়া ভাবি আছে। তো বেলেগ কোম্পানীৰ লাভ হয় যে সেই যিবিলাক ডাটা লয় সেই ডাটা ওপৰত আপোনাক এডভাৰটাইজ দেখায়। যিকোনো ৱেবছাইটত ভিজিট কৰাৰ পিছত আপোনাক এডভাৰটাইজ দেখায়। তো সেইবিলাক এডভাৰটাইজে আপোনাৰ ডাটাবিলাক চেক কৰাৰ পিছতে আপোনাক এডভাৰটাইজ দেখায় কাৰণ জানে আপুনি কি কৰি আছে দিনটো। ঠিক আছে, এতিয়া নেক্সট আহিল কথা বহুতে চাৰ্চ কৰে প্লে ষ্ট'ৰত যাই কেনে হট গাৰ্লছ হোৱাটছএপ নাম্বাৰ। এতিয়া তাত বহুত এপছ ওলাই যায় আৰু এপছবিলাক আপোনালোকে ডাউনলোড কৰিলে এটা এপছ উলিয়ালে এনেকৈ উলিয়াই লৈ কেনে আপোনালোকে ডাউনলোড কৰিলে। ডাউনলোড কৰাৰ পিছত বেষ্ট ধুনীয়াকৈ আহি গ'ল আপোনাৰ মোবাইলত। এতিয়া আপুনি ধুনীয়াকৈ এপছটো অ'পেন কৰিব। মাকৈ চাকৈ লৈ লৈছে, ঠাণ্ডা ক'ল্ড ড্ৰিংকছ লৈ লৈছে যে আজি হোৱাটছএপত তামান মেছেজ কৰিম হট গাৰ্লছৰ লগত। তো ক'ল্ড ড্ৰিংকছ লৈ লৈছে, ঠাইটত আছে। এতিয়া আপুনি হট গাৰ্লছৰ নাম্বাৰ লোৱাৰ কাৰণে এপটো অ'পেন কৰিছে। এপটো অ'পেন কৰাৰ লগে লগে তাত আপোনাৰ চাইন আপৰ পেজ আহিল ফাৰ্ষ্টে। তো ইয়াতো আপুনি চাইন আপ কৰিলে নাম্বাৰ চাম্বাৰ দি মানে কি নাম চাম লিখি কেনে চাইন আপ কৰাৰ পিছত এতিয়া আপোনাৰ কি আহিল
আপোনালোকে ডাইৰেক্টলি যাই কেনে দেখা পালে বা কি ধুনীয়া এখন ফটো লগাই ৰাখিছে ফটোখনত নাম আছে আৰু তলত কিবা কিবি ডিটেইলছ আছে ছোৱালীজনী এইবিলাক চোৱাৰ পিছতে তলত লিখা থাকিব ক্লিক হিয়াৰ টু গেট হোৱাটছএপ নাম্বাৰ তো এতিয়া আপুনিও ধুনীয়াকৈ মানে মেছেজ কৰিম বুলি নাম্বাৰত ক্লিক কৰিব নাম্বাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ আহি যাব এক্সেছ এতিয়া সিহঁতক মানে যোনে এপছ বনাইছিল সিহঁতক লাগে আপোনাৰ এক্সেছ কিহৰ লাগে এক্সেছ আপুনি কোন ঠাইত আছে লোকেশ্যনৰ এক্সেছ লাগে আপুনি কাক ফোন কৰিছে সেইটো কলৰ এক্সেছ লাগে আপুনি কাক মেছেজ কৰিছে সেইটোৰ এক্সেছ লাগে আপোনাৰ মেমৰিত কি আছে মানে মোবাইলটোত আপোনাৰ অলৰেডি কি আছে সেইবিলাকৰ এক্সেছ লাগে এতিয়া ধুনীয়াকৈ আপোনালোকেও নৰ্মেলি এক্সেছ দি দিলে বহুতে এনেকুৱা পঢ়িও নাচায় যে কিহৰ এক্সেছ বিচাৰি আছে আৰু তাৰপিছত ডাইৰেক্ট এলাউ কৰি দিয়ে আৰু এলাউ কৰাৰ পিছত সিহঁতে আপোনাৰ গোটেই ফুল মোবাইলটোৰ পাৰ্মিশ্যন সিহঁতৰ তাতে পাই গ'ল সিহঁতে আপোনাক কেমেৰাৰ পৰা চাইও থাকিব পাৰে অলৰেডি বা আপুনি কি কৰিছে সেইটো বিষয়টোৰ ওপৰত নজৰ ৰাখিব পাৰে আপুনি কোন ঠাইত আছে সেইটোৰ ওপৰত নজৰ ৰাখিব পাৰে আপুনি কাক ফোন কৰিছে কাক মেছেজত গুলু মুলু চেণ্ড কৰিছে এইবিলাক চাব পাৰে আপোনাৰ মেমৰিত কি ফটোজ আছে ভিডিঅ'জ আছে এইবিলাক চাব পাৰে তো অলৰেডি আপোনাৰ নিজৰ মোবাইল ক'ত হৈ থাকিল এইটো বেলেগৰ মোবাইলে হ'ল আৰু আপোনাৰ প্ৰাইভেচি নামৰ বস্তু ক'ত থাকিল ক'তো নাথাকিল সিহঁতৰ তাতে গোটেই গৈ পালে আপোনাৰ ডাটা আৰু এইবিলাক ডাটাৰ পৰা কিছুমানে ব্লেকমেইল ষ্টাৰ্ট কৰে ব্লেকমেইল কৰে যে এনেকুৱা হৈছে আপোনাৰ এনেকুৱা ভিডিঅ'জ পাইছোঁ ইমান টকা দিয়ক নহ'লে আপোনাৰ ভিডিঅ'জ আমি পাব্লিছ কৰি দিম সেনেকৈ ব্লেকমেইল কৰে তাৰপিছত নহ'লে বা আপোনাক ট্ৰেক কৰিব হেক কৰিবলৈ ট্ৰাই কৰিব হেক কৰি কিনে আপোনাক দম দিব যে ইমান পইচা দিয়ক আপোনাৰ মোবাইলটো আমি অ'পেন কৰি দিম বা আৰু বহুত কিবা কিবি তো ভাইৰাছ দি দিব পাৰে আপোনাৰ মোবাইলত তো বহুত কিবা কিবি হ'ব পাৰে তো মই জাষ্ট মোৰ ফালৰ পৰা এটাই কথা ক'ম যে এনেকুৱা এপছ কিছুমান ডাউনলোড নকৰিব আপোনালোকে বা এনেকুৱা ৱেবছাইটত ভিজিট নকৰিব য'ৰ পৰা আপোনাৰ কিবা প্ৰব্লেম হয় বা যিটো এপছ ডাউনলোড কৰিলে আপোনাৰ গোটেই ফাইলৰ এক্সেছ সিহঁতৰ পাই যায় তো ইমান এলাউ নকৰিব ভালকৈ চাওক ইণ্টাৰনেটত বহুত কিছুমান বস্তু ভাইৰেল হৈ থাকে তো আপুনিও হৈ যাব পাৰে তাৰ চিকাৰ তো মই নকওঁ সেইটো ভগৱানে নকৰক আপুনি চিকাৰ হওক বাট এজ এ টেকনিকেল চেনেল মই আপোনালোকক টেকন'লজিৰ বিষয়ে এৱেৰ কৰাটো মোৰ কাম আৰু মই ভাবোঁ যে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাব লাগিছিলে তো মই ভিডিঅ' বনাই দিলোঁ এতিয়া আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আপোনালোকে কেতিয়াবা এনেকুৱা এপছ ডাউনলোড কৰিম বুলি ভাবিছিল নে বা ডাউনলোড কৰিছিল নে বা এনেকুৱা ৱেবছাইটত কেতিয়াবা ভিজিট কৰিছিল নে নাই জনাবলৈ নাপাহৰিব কমেণ্টত আৰু লগতে ৰজধান এপ্লিকেশ্যনটো ডাউনলোড কৰিবলৈ নাপাহৰিব লিংক ডিছক্ৰিপশ্যনত দিয়া আছে যাওক ফাৰ্ষ্ট লিংকটো ইউজ কৰক আৰু মই দিয়া কোডটো ইউজ কৰক আৰু মোৰ ফালৰ পৰা লৈ যাওক 25 ৰুপিজ তো ডাউনলোড কৰক তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱী আৰু ফেমিলিৰ সৈতে আৰু যদি এনেকুৱা টেকন'লজিৰ বিষয়ে ভিডিঅ' চাবলৈ মন তেতিয়াহ'লে নীলমনিক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব য'ত মই এনেকুৱা ভাল টেকন'লজিৰ ওপৰত ভিডিঅ' লৈ আহি থাকোঁ আৰু যিবিলাকে ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু ভাবে যে মোক পাৰ্চনেলি ইনষ্টাগ্ৰামত ফ'ল' কৰিম বুলি তেতিয়াহ'লে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব পাৰে ইনষ্টাগ্ৰামৰ হেণ্ডেল আইডি হৈছে @নীলমনিক অফিচিয়েল তো ভিডিঅ'টোৰ পৰা আপোনালোকে কি শিকিব পালে ভিডিঅ'টোৰ পৰা আপোনালোকে শিকিব পালে যে এনেকুৱা কিছুমান ৱেবছাইটত ভিজিট নকৰিব য'ত আপোনালোকৰ নিজৰ ডাটাই চিকিউৰ নহয় বা আপোনাক হেক কৰাৰ চান্সেছ থাকে আৰু এনেকুৱা কিছুমান এপছ ডাউনলোড নকৰিব যোনে আপোনাৰ গোটেই মিডিয়া ফাইলছৰ লাইক এক্সেছ লৈ লয় বা আপোনাৰ একো প্ৰিভেচি নামৰ বস্তু নাথাকে আপোনাৰ নিজৰ মোবাইল বেলেগৰ হৈ যায় তো এনেকুৱা কিছুমান এপছ ডাউনলোড নকৰিব এৱেৰ থাকিব নিজৰ ফালৰ পৰা আৰু বেলেগকো এৱেৰ কৰিব লগতে আজিৰ এই ভিডিঅ'টোত বাছ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব প্লাছ নীলমনিক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অহাকাইলৈ আমি ভিডিঅ'টো লগ পাম তেতিয়ালৈকে পিছ আপ অ'কে বাই